Ini asli penuh, lapa abusiye. Ini guspulnya kita estimasi kita lapa ya, ini yang lapa penuhnya. এই বস্তুটো আমি আজিলৈকে কেলে আমি মানে আমাক চৰকাৰে আমাৰ চকু ৰখা নাই কাৰ্যকৰণে হওক বা গাঁও গোষ্ঠীয়ে হওক এইখিনি আমাক মানে পাবৰ পৰা অধিকাৰ মানে ঘৰবোৰ সাধাৰণৰ কাৰণে আমি আজি চটনত ধৰ্ণা কৰিব লগা হৈছে যাতে চৰকাৰৰ কামত আমি আজিলৈকে আজি এছটি যিহেতু আমি মানে আজিলৈকে এছটি লাগি আছো আমি এছটি নাপাওঁ কিন্তু আমাক পূৰ্ণাংগ হিচাপে আমাক আজিলৈকে স্বীকৃতি প্ৰদান কৰা নাই আমি মাত্ৰ তিনিটা পাইছো যিটো নেকি অৰ্থনৈতিক অফিচিয়েল আকৌ শিক্ষাগত অৰ্হতাৰ কাৰণে আৰু যদি আমাক সম্পূৰ্ণ যদি আমাক দিয়া হয় আজি আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ সুবিধা পালেহেঁতেন কিন্তু আজিলৈকে আজি আমাৰ এইখন যিখন মানে চাৰ্টিফিকেট আমাক দিছে সেইখন চাৰ্টিফিকেট কৰিলে আমাৰ অকল অসমতহে প্ৰযোজ্য কিন্তু বাহিৰত প্ৰযোজ্য নহয় সেইটো আমাৰ মনৰ দুৰ্গতি এইখিনি আমাৰ মানে চৰকাৰৰ যাতে বুজে আমি যিখিনি মানে আমি মানে হেৰি হৈ আহিছো সেইখিনি প্ৰকাশ পায় আহিছো আৰু আজি আমি মানে দুখ লগা আজি আমি চকলত বহিছো যিখন জেগাতে বহি আছো সেইটো সি আমাৰ পাৰ্টি জনগোষ্ঠীৰ জেগা আছিলে ঠিক আপোনালোকে আৰু নতুনকৈ ক'ব লগা নাই চৰকাৰ সকলো কথা জানে আমি কি কওঁ আমাৰ মানে উচ্ছেদ বুলি কৈছো আৰু উচ্ছেদ কৰি আমাৰ মানে কাৰ্বি মানুহে আমাক ধোৱা কৰি দিলে আজি অনুৰাধা শৰ্মা বৰপূজাই বাইদেৱে লিখিছে ইয়াত এখন কাৰ্বি গাঁও আছিল বুলি সেইখন কিমান দুখৰ কথা কিন্তু আমি যেতিয়া পঢ়ো আমাৰ মানে বহুত খুন্দা মাৰি ধৰে দুখত আমাৰ মানে চকু পানী ওলাই পানী দুখত মানে সেইবোৰ আমাৰ বহুত দুখৰ কথা তেওঁ কি লাগে আমাক আৰু ডিমৰীয়া সমষ্টিটো আমাৰ নজনা নুশুনাকৈ চবেই জানে তাত মানে সম্পূৰ্ণ আমি কাৰ্বি জনজাতিৰ লোকসকলে কলমাজ বুলি কয় গজগজীয়াকৈ আমি আজি কাৰ্বি জাতি চাইছো তাতে নজনা আমাক মানে এছটি ৰিজাৰ্ভেশ্যন কৰিলে যাৰ কাৰণে আমি এছটিটো নহয় তাত সাংবাদিকতা আমাক উৎসাহ কৰি পেলালে তাত আমি যদি অপেন যদি কৰি দিলেহেঁতেন মুকলি তাত নিশ্চয় আমাৰ মানুহে কোনোবা নহয় কোনোবা MLA হওক বা আমি নিশ্চয় আমি ইলেকশ্যনে হওক বা ক্লব কৰিলেহেঁতেন সেইকাৰণে আমি সিদ্ধান্ত লৈছো যদি আজি আমি এটা সৰহ দৰমতে যদি আমাক ইলেকশ্যনৰ আগে আগে আমাৰ যদি এছটি আমাক যদি হেৰি কৰি নিদিয়ে তেতিয়াহ'লে সকলো আপোনাৰ আলোচনা আমি ভোট সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এইখিনিয়ে মই ক'ব লগা আছিল।